সো নমস্কাৰ বন্ধুবান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল অল জব আছামিছলৈ। চ' আজি আমি আৰু এটা বহুত ডাঙৰ ভেকেঞ্চি লৈ আহিছোঁ। চ' 4,800টা পোষ্ট আছে আৰু শিক্ষাত 10 পাছ কৰিলে হ'ব। আৰু কেনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন লাগিব বা কিমান এজ হ'ব, চ' সকলো কথা এই ভিডিঅ'টোত পাতিম। চ' ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লওক, কাৰণ আমি এনেধৰণৰ নতুন নতুন জব আপডেট সদায় লৈ আনো। চ' ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধুসকল, আপোনালোকে যদি অসম বুৰঞ্জীৰ বিষয়ে জানিব বিচাৰে, চ' এইখন কিতাপ কিনি লওক। আপোনালোকে আমাৰ ভিডিঅ'ৰ ফাৰ্ষ্ট লিংকতে পাই যাব এইখন কিতাপ। চ' আপোনালোকে জানিব হ'লে এমেজনৰ পৰা কিনি ল'ব পাৰিব। চ' বন্ধুবান্ধৱীসকল, এইটো হ'ল নটিফিকেশ্যনটো আহিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ ডিফেন্স, অৰ্ডিনেন্স ফেক্টৰী বৰ্ড। চ' কৈছিলোঁ মই নন ITI বা ITI, আপুনি যদি 10 পাছ কৰিছে তথাপিও এপ্লাই কৰিব পাৰিব। যদি আপোনাৰ 10 পাছ কৰি ITI চাৰ্টিফিকেট আছে তথাপিও এপ্লাই কৰিব পাৰিব। চ' চাই যাওক। ইয়াৰ কাৰণে আপোনালোকৰ ভেকেঞ্চি বহুত আছে, 4,805টা ভেকেঞ্চি আছে। চ' মন কৰিব, তাৰে নন ITI কাৰণে 1,595টা পোষ্ট আছে আৰু ITI কাৰণে 3,210টা পোষ্ট আছে। চ' ইয়াৰ কাৰণে ফাৰ্ষ্ট আপোনাৰ নন ITI কাৰণে মেট্ৰিক পাছ লাগিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ উইথ 50% মাৰ্ক এগ্ৰিড উইথ 40% মাৰ্ক ইন মেথামেটিক্স এণ্ড ছায়েন্স। ত' 40% মেথামেটিক্স বা ছায়েন্সত লাগিব, দুটাতে লাগিব। আৰু যোনটো ITI হ'ল, ITI থকা কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ ITI চাৰ্টিফিকেট লাগিব, NCVT বা SCVT যিকোনো হ'লেই হ'ব। আৰু লগতে 10 পাছ লাগিব আপোনালোকৰ। আৰু এইজ হৈছে আপোনালোকৰ 15 পৰা 24 বছৰৰ সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। আৰু এজ ৰিলেক্সন আছে এজ পাৰ গভৰ্ণমেণ্ট ৰুল, যেনেকৈ OBC 5 বছৰ বা STৰ 5 বছৰ, OBC 3 বছৰ থাকে। চ' সেইবিলাকে এনেকুৱা এজ পাৰ ৰুলৰ আছে। আৰু ইয়াৰ যোনটো লিংক, এডভাৰটাইজমেণ্টৰ লিংক মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আৰু এই গোটেইখিনি পষ্ট আপোনালোকৰ এপ্ৰিটেঞ্চি পষ্ট হয়। চ' চাই ল'ব। যোনসকল বন্ধু বান্ধৱীয়ে এপ্লাই কৰিম বুলি ভাবিছে, তো তেখেতলোকে এইটো চাই লৈ এপ্লাই কৰিব পাৰিব। ইয়াত দিয়া আছে এডভাৰটাইজমেণ্টৰ লিংকটো। চ' আজিলৈ মানে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ আমাৰ চেনেলটো আমি এনেধৰণৰ নতুন নতুন জব আপডেট সদায় লৈ আনো। চ' আজিলৈ মানে ধন্যবাদ।